म्यानमार এইটো আপোনাৰ ম্যানমাৰ নেপাল ভূটান তিনিটা একেলগতে আছে ইউৰো 5 ইউৰো তো 5 ইউৰো ন ইউৰো আৰু 1000 হাঙ্গেৰিয়া বুডাপেষ্ট বুলি লিখা আছে হাঙ্গেৰিয়া বুডাপেষ্ট আৰু 200 টকাটো 2000 টো ইন্দোনেছিয়া তাৰ কাষটো সৌদি আৰব এইটো থাইল্যান্ড ভাত এই থাইল্যান্ড 20 টকাটো থাইল্যান্ড চাইনা 10 টকা চাইনা 10 টকা তাৰ কাষটো সৌদি আৰব আকৌ ইয়াত নৰ্থ কোৰিয়াৰ 1000 কিংডমৰ বাপেক নৰ্থ কোৰিয়া এই 500 টকা কেনেডা নিউজিলেণ্ড 10 টকাটো নিউজিলেণ্ড আৰু 500 টকাটো আফগানিস্তান আৰু 20 টকাটো এইটো হেৰি 20 পাউণ্ড হয় 20 পাউণ্ড মালয়েছিয়া এইটো তুৰ্কী 2,50,000 এইটো চাইনাৰ 1000 ছিংগাপুৰ $2 এইটো চাইনাৰ চাইনাৰ 1000 আৰু এইটো মালয়েছিয়া 1 টকা মালয়েছিয়াটো 1 টকাটো আৰু এইটো লাষ্টৰ 20 টকাটো এইটো একেবাৰে এইটো ইফালটো এইটো এইটো নেপাল আকৌ এইটো নেপাল আগৰ এইটো USA ডলাৰ $1 $5 এইটো US ডলাৰটো এইখিনি ইণ্ডিয়াৰ 10 টকীৰ কাষত নেপাল ৰাষ্ট্ৰ বেংক এইটো নেপাল এইটো ভূটানৰ ৰজা এইকেইটা গোটেইকেইটা তিনিটা USA ইয়াত আহিলে শ্ৰীলংকা এইটো আহিলে শ্ৰীলংকা অসুস্থ মাৰিছ আৰু এইটো বাংলাদেশ মজিবুৰ সিংহ থকাটো শ্ৰীলংকা এইটো হেৰি বাংলাদেশ মজিবুৰ এইটো বাংলাদেশৰ 1 টকা লিখাটো 100 টকা 20 টকা 5 টকা 5 টকাটো বাংলাদেশৰ 20 টকাও বাংলাদেশৰ আৰু এইটো কি এইটো পকাই লিখাটো ম্যানমাৰ এইটো ম্যানমাৰ নে শ্ৰীলংকা এইটো ম্যানমাৰ এইটো 50 টকাটো আৰু এইটো নেপাল ন থাইল্যান্ড এইটো থাইল্যান্ড ভাত 20 টকাটো লিখাটো 30 টো লিখাটো 20 হয় 20 টকা 30 টো 20 লিখে এতে 30 নিচিনা অসমীয়া 30 নিচিনা অসমীয়া 30 নিচিনা কিন্তু ইংলিছত 20 তাৰ দেশৰ থাইল্যান্ডৰ 20 এই 10 টকাটো তুৰ্কী তুৰ্কী টোটেল 30 খন দেখুৱাই আছে ন ইণ্ডিয়াক লৈ 30 খন দেশৰ এইটো ককাই ডাইলেক্ট মৰা পইচা ককাই ল'ৰাবোৰক কি কৈছিল পঢ়া শুনা নকৰিলে ফুটা পইচা এটা নিদিওঁ ককাই 1 কিলো নিমখ আনা এইটো ন 100 বছৰ আগত ককাই 1 কিলো নিমখ এইটো ইণ্ডিয়া ফুটা পইচা এইটো চাইনা ফুটা পইচা চাইনাটো এতিয়াও চলি আছে চাইনাটো চলি আছে 1 পইচা 2 পইচা 3 পইচা 5 পইচা 25 পইচা 50 পইচা তৰপে গৈছে বঢ়িয়া